নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জব বক্স আছামলৈ। আজি আমি আলোচনা কৰিম আমাৰ সংবিধানৰ লগত জড়িত অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্নোত্তৰ। গতিকে পলম নকৰি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধান ৰচনাৰ বাবে গঠন কৰা সংবিধান সভা গঠন হৈছিল। অপশ্যনবোৰ দিয়া আছে। এ. কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি, বি. ক্ৰিপছ মিছনৰ প্ৰস্তাৱ অনুসৰি, চি. ব্ৰিটিছ সংসদৰ এখন আইন অনুসৰি, ডি. ভাৰতীয় স্বাধীনতা আইন অনুসৰি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ. কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি। 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। দ্বিতীয় প্ৰশ্নটো হ'ল, সংবিধান সভাৰ প্ৰথম অধিৱেশন হৈছিল। অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 9 ডিচেম্বৰ 1946 চনত। আৰু ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হৈছিল 1949 চনৰ 26 নৱেম্বৰত। তৃতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। তৃতীয় প্ৰশ্নটো হ'ল, পোন প্ৰথমবাৰৰ বাবে সংবিধানৰ প্ৰস্তাৱনাটোৰ সংশোধনী ঘটোৱা হৈছিল। অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 42তম সংশোধনীৰ দ্বাৰা। আৰু এই সংশোধনী কৰা হৈছিল 1946 চনত। এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 4 নম্বৰ প্ৰশ্নটো হ'ল, সংবিধান প্ৰণেতাসকলে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা পদ্ধতিটো ধাৰ কৰিছিল। এ. আমেৰিকাৰ পৰা, বি. ব্ৰিটিছৰ পৰা, চি. আয়াৰলেণ্ডৰ পৰা, ডি. ছুইজাৰলেণ্ডৰ পৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ব্ৰিটিছৰ পৰা। ব্ৰিটিছ সংবিধানৰ পৰা ভাৰতে গ্ৰহণ কৰা আন ব্যৱস্থাসমূহ হ'ল নিৰ্বাচনী ব্যৱস্থা, আইনৰ শাসন ব্যৱস্থা, অধ্যক্ষৰ শাসন আৰু ভূমিকা, আৰু আইন প্ৰণয়ন প্ৰক্ৰিয়া। 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 5 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ সংবিধান সংশোধনীৰ লগত জড়িত? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 368 নং অনুচ্ছেদ। 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 6 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানত সংবিধান সংশোধনৰ কিমানটা পদ্ধতি আছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, 3টা। 7 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 7 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ বিষয়টো তলৰ কোনখন সংবিধানৰ পৰা ধাৰ কৰা হৈছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, আমেৰিকাৰ সংবিধানৰ পৰা। অৰ্থাৎ মৌলিক অধিকাৰ বিষয়টো আমেৰিকাৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে। ভাৰতীয় সংবিধানে আমেৰিকাৰ পৰা লোৱা আন ব্যৱস্থাসমূহ হ'ল ন্যায়িক সমীক্ষাৰ ক্ষমতা আৰু ন্যায়পালিকাৰ স্বাধীনতা। এতিয়া 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানত 6বিধ স্বাধীনতাৰ উল্লেখ আছে। আৰু এই 6বিধ স্বাধীনতা কিমান অনুচ্ছেদৰ পৰা কিমান অনুচ্ছেদলৈ আছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, অনুচ্ছেদ 12ৰ পৰা 35লৈকে। আৰু এই স্বাধীনতা কেইবিধ হ'ল, বাক আৰু মত প্ৰকাশৰ স্বাধীনতা, 2 নম্বৰ শান্তিপূৰ্ণভাৱে অস্ত্ৰ শস্ত্ৰ অবিহনে সমবেত হোৱা, সংস্থা গঠনৰ অধিকাৰ, ঘূৰি ফুৰাৰ অধিকাৰ, বসবাস কৰাৰ অধিকাৰ, লগতে বৃত্তি বা ব্যৱসায় কৰাৰ অধিকাৰ। 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল, সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতি আছে? আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন বি, 4ৰ্থ অংশত। সংবিধানৰ 34 নং অনুচ্ছেদৰ পৰা 51 নং অনুচ্ছেদলৈ এই নীতিসমূহ অন্তৰ্ভুক্ত হৈ আছে। 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 10 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো অনুচ্ছেদে মৌলিক কৰ্তব্যৰ ৰূপৰেখা দিয়ে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 51A। 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 11 নম্বৰ প্ৰশ্নটো হ'ল, সংবিধান ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল? অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰে ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ, 2 বছৰ 11 মাহ 18 দিন। 12 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 12 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো অপশ্যন এ, সংবিধানৰ অংশ কিন্তু বৈধিক নহয়, অপশ্যন বি, সংবিধানৰ অংশ আৰু বিচাৰযোগ্য নহয়, চি, সংবিধানৰ অংশ আৰু বিচাৰযোগ্য, ডি, ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি, সংবিধানৰ অংশ আৰু বিচাৰযোগ্য নহয়।
এতিয়া আমি 13 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 13 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো অংশক ভাৰতীয় সংবিধানৰ আত্মা আখ্যা দিয়া হৈছে অপশ্যনসমূহ দিয়া আছে এ প্ৰস্তাৱনা বি নিৰ্দেশক নীতি চি মৌলিক অধিকাৰ ডি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 14 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানৰ কোনটো সংশোধনী অনুসৰি মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰক বাদ দিয়া হৈছে অপশ্যনসমূহ দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 46তম সংশোধনী আৰু এই সংশোধনীটো কৰা হৈছিল 1978 চনত 15 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ 15 নম্বৰ প্ৰশ্নটো হ'ল কোনো ব্যক্তিক অবৈধভাৱে আবদ্ধ কৰি ৰাখিলে তলৰ কোনটো লেখ প্ৰযোজ্য হয় অপশ্যন এ বন্দী উপস্থাপন সমাদেশ বি পৰমাধিদেশ চি কফিয়ত তলবী ডি উৎপ্ৰেষণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বন্দী উপস্থাপন সমাদেশ আজিলৈ ইমানতে সামৰিছোঁ আমাৰ ভিডিঅ'সমূহ ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব লগতে অনাগত দিনসমূহত এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ